নমস্কাৰ মই ৰাহুল আলী কৃষি বাতৰিলৈ আপোনালোকক স্বাগতম জনাইছো প্ৰথমে চাও হক হেডলাইন্স গুৱাহাটীৰ পৰা শিৱসাগৰলৈ আয়োজন কৰা সাইকেল ৰেলী ফ্লেগ অফ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিদ্যালয়সমূহত বাধ্যতামূলক হ'ব ইতিহাস আৰু ভূগোল বিষয় প্ৰবীণ ষ্টক বিনিয়োগকাৰী তথা কোটিপতি ব্যৱসায়ী ৰাকেশ জুনজুনৱালাৰ দেহাৱসান ৰাজস্থান গুজৰাটৰ পিছতে এইবাৰ পাঞ্জাৱত বৃদ্ধি পাইছে লাম্পি ৰোগৰ সংখ্যা শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰত 3 দিনীয়াকৈ আয়োজন দক্ষতা বিকাশ প্ৰশিক্ষণৰ এতিয়া আগবাঢ়িছো বাতৰিৰ মাজলৈ স্বাধীনতাৰ অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি গুৱাহাটীৰ পৰা শিৱসাগৰলৈ আয়োজন কৰা সাইকেল ৰেলী ফ্লেগ অফ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিৱেশ সংৰক্ষণ আৰু সুৰক্ষাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে আয়োজন কৰা হয় এই সাইকেল ৰেলী গুৱাহাটীৰ পৰা শিৱসাগৰলৈ উলিওৱা সাইকেল ৰেলীৰ নেতৃত্ব দিয়ে অসম বৃক্ষৰোপণ আৰু শস্য উন্নয়ন নিগম সমিতিৰ অধ্যক্ষ অশোক শৰ্মাই অতি উৎসাহজনক কথা এই যে ৰেলীৰ সময়ত অংশগ্ৰহণকাৰীসকলে তেওঁলোকৰ যাত্ৰাপথত গছপুলি ৰোপণ কৰিব অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী ইউজি ব্ৰহ্ম মাননীয় সংসদ উইনুজা সংসদদ্বয় ৰাজেন গোহাই ৰমেন ডেকা আৰু গুৱাহাটী বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যকে আদি কৰি অন্যান্য গণ্যমান্য ব্যক্তিসকল অসম চৰকাৰে লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত পৰৱৰ্তী শৈক্ষিক অধিৱেশনৰ পৰা বিদ্যালয়সমূহত বাধ্যতামূলক হ'ব ইতিহাস আৰু ভূগোল বিষয় মৰাণ লোকসকলে ইতিহাস সম্পৰ্কীয় কিতাপ মৰাণ জনগোষ্ঠীৰ বুৰঞ্জী নামৰ কিতাপখন মুকলি কৰাৰ সময়ত সংবাদমেল সম্বোধন কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে আগন্তুক শৈক্ষিক অধিৱেশনত অষ্টম শ্ৰেণীৰ পৰা বিদ্যালয়সমূহত বাধ্যতামূলক হ'ব ইতিহাস আৰু ভূগোল বিষয় অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ মাজতে পবিত্ৰ অনুষ্ঠানত মই মৰাণ জনগোষ্ঠীৰ বুৰঞ্জী শীৰ্ষক এই কিতাপখন ৰাইজৰ ওচৰলৈ লৈ আহিছো কিতাপখনত মৰাণ লোকসকলৰ বিষয়ে সকলো উপলব্ধ তথ্য আছে প্ৰবীণ ষ্টক বিনিয়োগকাৰী তথা কোটিপতি ব্যৱসায়ী ৰাকেশ জুনজুনৱালাৰ দেহাৱসান মুম্বাইৰ ব্ৰিজ কেন্দ্ৰীয় চিকিৎসালয়ে তেওঁৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে 2-3 সপ্তাহ পূৰ্বে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়াৰ পিছতে ঘৰতে আছিল জুনজুনৱালা মৃত্যুৰ সময়ত জুনজুনৱালাৰ বয়স আছিল 62 বছৰ উল্লেখ্য যে তেওঁৰ মৃত্যুৰ খবৰে হতবাক কৰিছে সকলোকে তেওঁৰ মৃত্যুৰ খবৰ এনে এটা সময়ত আহিছিল য'ত কিছুদিন পূৰ্বে তেওঁ আকাশা নামেৰে এক এয়াৰলাইন্সৰ আৰম্ভ কৰিছিল জুনজুনৱালাৰ মৃত্যুত প্ৰধানমন্ত্ৰী মোদীও প্ৰকাশ কৰিছে শোক প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইট কৰি কয় যে ৰাকেশ জুনজুনৱালা অদম্য শক্তিৰ অধিকাৰী আছিল জীৱন ধেমালীয়া আৰু ব্যৱহাৰিকভাৱে পৰিপূৰ্ণ তেওঁ বিত্তীয় পৃথিৱীলৈ এক অনবীৰ অৱদান আগবঢ়াই থৈ গৈছে ভাৰতৰ প্ৰগতিৰ প্ৰতিও উৎসাহী আছিল জুনজুনৱালা ৰাজস্থান গুজৰাটৰ পিছতে এইবাৰ পাঞ্জাৱত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে লাম্পি ৰোগৰ সংখ্যা বিভাগীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি ৰাজ্যখনত এই পৰ্যন্ত 60,000 গৰু লাম্পি ৰোগত আক্ৰান্ত হোৱাৰ লগতে এতিয়ালৈকে 2,100তকৈ অধিক গৰুৰ মৃত্যু হৈছে এই ভয়ানক ৰোগবিধৰ বিস্তাৰ নিয়ন্ত্ৰণ কৰিবলৈ পাঞ্জাৱ চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে প্ৰতিষেধক হিচাপে 1.45 লাখতকৈ অধিক গৰুক গুড পক্স ভেকচিন প্ৰদান কৰা হৈছে মুখ্যমন্ত্ৰী ভগৱান মানে ৰোগটোৰ বিস্তাৰ নিয়ন্ত্ৰণ আৰু নিৰীক্ষণৰ বাবে 3জনীয়া মন্ত্ৰীৰ কমিটি গঠন কৰি দিছে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত থকা অগ্নিগড় কৃষি উৎপাদক গোট আৰু নামেৰী কৃষি উৎপাদক গোটৰ দক্ষতা বিকাশৰ বাবে শোণিতপুৰ জিলাৰ নামস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত আয়োজন কৰা হয় দক্ষতা বিকাশ প্ৰশিক্ষণৰ কেন্দ্ৰটোৰ মুৰব্বী বিষয়া শ্ৰীমতী অংগনা শৰ্মাই আগবঢ়োৱা প্ৰশিক্ষণ কাৰ্যসূচীত জিলাখনৰ কেইবাগৰাকী সমল ব্যক্তিয়ে অংশগ্ৰহণ কৰে এই অনুষ্ঠানত কৃষক গোটসমূহৰ দক্ষতা বিকাশৰ বাবে লিচু আৰু মাকৈ খেতিৰ উন্নত কৃষি প্ৰণালীৰ সম্পৰ্কত আলোচনা কৰাৰ লগতে উৎপাদিত কৃষি সামগ্ৰীৰ বিপণন সংসাধন আৰু মূল্য সংযোজন সন্দৰ্ভতো বিশদভাৱে আলোচনা কৰা হয় এপেডৰ দ্বাৰা প্ৰয়োজিত অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শোণিতপুৰ জিলা উপায়ুক্ত দেৱকুমাৰ মিশ্ৰৰ লগতে চক্ৰ বিষয়া পংকজ বৰা জিলা কৃষি বিষয়া দিলীপ গায়ন সহকাৰী কৃষি বিষয়া প্ৰাঞ্জল শৰ্মা DM নাবাৰ প্ৰীতম নাথ PIU কামৰূপৰ মুখ্য কাৰ্যবাহী বিষয়া ডক্টৰ প্ৰমোদ চন্দ্ৰ ডেকা আৰু সমন্বয়ক ডক্টৰ পল্লৱ শৰ্মা প্ৰশিক্ষণত অংশগ্ৰহণ কৰা 50 গৰাকীকৈ কৃষকক প্ৰদান কৰা হয় মানপত্ৰ কৃষি বাতৰি আজিলৈ ইমানে ইয়াৰ লগে লগে মই ৰাহুল আলীয়ে বিদায় লৈছো কৃষি সম্বন্ধীয় অধিক খবৰ পাই থাকিবৰ কাৰণে চাই থাকক কৃষি জাগৰণ অসম